हाग्रामा महिलारिया फिन बिटिसिनि गाहाय जाफिनगोन। बेखौ लानानै रायजोनि राजखान्थि फोथाराव गोबां सावरायनाय जाबाय थानाय समावनो बिटिसिनि बिसायख'जानाय एमसिएलए थामहिनबा प्रमोद बर'नि राजखान्थियारि नेहाथारि माधव छेत्रीया माखासे गोनांथार बाथ्रा फोरमायदों। बाक्सा जिल्लानि निकासियाव नुजाथिनानै एमसिएलएआ बुङो दि हाग्रामा महिलारिया फिन बिटिसिनि गाहाय जागोन बियो मिडियानि खरांसो। मानोना दिनैसिमबो हाग्रामा महिलारिया आं बिटिसिनि गाहाय जाफिनगोन होननानै बुङाखै। बबेखानि रायजोनि गिबि मन्त्रि हेमन्त बिश्व शर्मायाबो खेबसेबो हाग्रामा महिलारियानो फिन बिटिसिनि गाहाय जागोन होननानै बुङाखै। बेबायदिनो प्रमोद बर'आबो खेबसेबो बिटिसि गाहायनि मासिखौ नागारनायनि खोथा बुङाखै। गरखा हारिनिफ्राय बिसायख'जानाय एमसिएलए माधव छेत्रीया अजद दैखांनानै बुङो दि बिटिआरनि राजखान्थियारि आबहावाखौ गुबुंले खालामनानै बिजेपिनि फारसे गोसो लेमनाय बिपिएफनि सोद्रोमाफोरखौ हमथानानै लाखिनायनिसो राहा लामा लादों हाग्रामा महिलारिया, जायखौ रायजोनि खौरां बिजोङा आथिखालाव फोसावगासिनो दङ। কলে অলপ বেয়া শুনে কিন্তু এইটো মিডিয়াৰ খোৰাক মাত্ৰ। এইটো মিডিয়াৰ কাৰণে এটা খোৰাক হৈছে। বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মই চিফ হ'ম বুলি এতিয়ালৈকে মিডিয়াত কোৱা নাই, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই মই এই চিফটো এৰি দিম বুলি কোৱা নাই। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ বৰ্তমানৰ মানে সকলোৰ জনপ্ৰিয় ডাইনামিক লিডাৰ যাৰ নাম দি আমি জানো তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও মানে বিটিআৰ কাউন্সিলত আকৌ হাগ্ৰামা মহিলাৰী চিফ হ'ব বুলি কোৱাই নাই। এইটো কথা সকলোৱে জানে। মানে মিডিয়াই এইটো অলপ প্ৰচাৰ চলাইছে, নোহোৱা নহয়। হাগ্ৰামা মহিলাৰী মহোদয়ে 17 বছৰ বিটিচি শাসন কৰাৰ পিছত এইবাৰ নিৰ্বাচনত তেওঁ পৰাজয় কৰিছে আৰু বিটিচিৰ চিফ বৰ্তমান বিটিআৰৰ চিফ তেখেত নহয়। আৰু যোৱা নিৰ্বাচনত তেখেতে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভালকৈ এটা মানে বাকযুদ্ধত মানে লিপ্ত হৈছিল, বাকযুদ্ধত তেওঁলোক আগবাঢ়িছিল। এই সময়ত তেখেতে মই নিশ্চয় ভাবোঁ বিভিন্ন অসুবিধাবিলাকৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে এই বিজেপি ফলীয়া বা বিজেপি মুখী হোৱা নিচিনা কৰিছে বুলি আমি ভাবিছোঁ। হয়, এইটো ৰাজনৈতিক পৰিৱেশ দূষিত কৰাৰ আমাৰ বিটিআৰত থকা বিভিন্ন মানে দুখীয়া শ্ৰেণীৰ মানুহসকলক এটা, আৰু তেওঁৰ বিশেষকৈ তেওঁৰ দলৰ মানুহবিলাকক আজি বিপিএফৰ কৰ্মকৰ্তাসকলে বিপিএফটো এৰি যেনেকৈ ইউপিপিএল বা বিজেপি গমন হৈছে, ইয়াৰ পৰা যাতে তেখেতৰ দলৰ কৰ্মকৰ্তাসকলে বিপিএফটো নেৰে, ইয়াৰ কাৰণে তেওঁ এটা ৰাজনৈতিক পলিচিটো এইটো আগবঢ়াইছে। উপনিৰ্বাচনত অসমত 6টা উপনিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন। তাৰ ভিতৰত বিটিআৰ 2টা আছে, তামোলপুৰ আৰু গোছেগাঁও। আমি তামোলপুৰ আৰু গোছেগাঁও আমি আজিৰ দিনত সম্পূৰ্ণভাৱে ইউপিপিএলৰ প্ৰস্তুতি হৈছে, শেষ হৈছে। আমি মাথোন নিৰ্বাচনৰ অপেক্ষা কৰি আছোঁ, কেতিয়া নিৰ্বাচন ঘোষণা হ'ব, নিৰ্বাচন অধিসূচনা কেতিয়া ঘোষণা হ'ব আৰু আমাৰ প্ৰাৰ্থী আমি প্ৰদান কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত বিজেপি ফালৰ পৰা স্পষ্ট কৰা হৈছে। বৰ্তমান অসম চৰকাৰ বিজেপি, ইউপিপিএল, এজিপি তিনিটা দল মিলি এটা মৰ্চা চৰকাৰ চলাই আছে। আমাৰ মাজত ভাল এটা বুজাবুজি আছে। এই বুজাবুজিৰ মাধ্যমত ইউপিপিএল দলকে মানে গোছেগাঁও আৰু তামোলপুৰ সমষ্টিটো বিজেপি এৰিছে। আপুনি গম পাইছে মিডিয়াত আমাৰ বিজেপিৰ অসম প্ৰদেশ কমিটিৰ সভাপতি তেখেত ভৱেশ কলিতা ডাঙৰীয়াই অলৰেডি এটা ডিক্লাৰটো কৰি দিল। তাই ইউপিপিএল দলৰ ফালৰ পৰা তামোলপুৰ আৰু গোছেগাঁৱত মানে আগন্তুক যি উপনিৰ্বাচন হ'ব তাত জিকাটো প্ৰায় খাটাং হৈ পৰিছে। গম পাইছোঁ তেখেতে যিবিলাক কথাবিলাক লিখিছে তেখেতৰ আবেদনত আৰু বিভিন্ন মানে অভিযোগবিলাকো আমাৰ দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰৰ ওপৰত তেখেতে আনিছে। কিন্তু এই ক্ষেত্ৰত আমি এইটো তেখেতৰ নিজৰ পৰিচয় বুলি আমি ভাবোঁ। তেখেতে যি চিন্তা কৰিছে এই চিন্তাৰ মাধ্যমে বিটিচিটো নচলে, বিটিআৰটো নচলে, আৰু তামোলপুৰ ৰাইজে এইটো নিবিচাৰে। তামোলপুৰ ৰাইজে যি বিচাৰিছে এইটো আপোনালোকে গম পাব। আৰু তেখেতৰ যি ইণ্ডিভিজুৱেল যিবিলাক চিন্তাধাৰা তাত আমাৰ ক'ব লগা একো নাই। মানে ইমানুৱেল মুছাহাৰে অলৰেডি 2বাৰ তাতে বিধানসভাৰ জিকি গৈছে, 2বাৰ তেখেতে সদস্য হৈছে। তেখেতে কেতিয়াবা বিজেপি কৰে, কেতিয়াবা বিপিএফ কৰে, কেতিয়াবা ইউপিপিএলত আহিবলৈ তেখেতে চেষ্টা কৰিছিল। কিন্তু আজিৰ সময়ত আমি একো নকওঁ তেখেতৰ বিষয়ে। আমাৰ কথাটো হ'ল তামোলপুৰ সমষ্টিটো আমি যিজন প্ৰাৰ্থীক আমি তাতে প্ৰাৰ্থী প্ৰদান কৰিম তেখেতে 100% জিকি যাব। আৰু তামোলপুৰ ৰাইজে আজি প্ৰমোদ বড়ো বিটিআৰৰ চিফ হোৱাৰ পিছত কি পাইছে গম পাইছে। আপোনালোকে চাওক, তামোলপুৰ জিলা ঘোষণা কৰা হ'ল, এইটো ডাঙৰ এটা এচিভমেণ্ট তামোলপুৰ ৰাইজৰ কাৰণে। তামোলপুৰত আজি মেডিকেল কলেজ, এটা কেঞ্চাৰ হস্পিটেল, আজি পাগলা নদীত দলং হৈ যাব। এইবিলাক চব আমাৰ বিশেষকৈ তামোলপুৰৰ পৰা আমাৰ বিটিআৰৰ চিফ আছে বুলিহে। আৰু তেখেতে বিটিআৰ একত সুন্দৰকৈ এটা শান্তিৰ বাবে যে বিটিআৰ একতটো বিটিআৰবাসী ৰাইজৰ কাৰণে আনি দিছে, যাৰ বাবে তামোলপুৰবাসী তথা গোসাগাঁওবাসী ৰাইজে এইবাৰ মানে বিটিআৰ চৰকাৰত নেতা তথা ইউপিপিএল দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াই যিজন প্ৰাৰ্থীক মানে এই 2টা সমষ্টিত প্ৰাৰ্থিত্ব দিব তেখেতসকলকে ভোট দিব বুলি আমি বিশ্বাস কৰিছোঁ।